এয়া আমাৰ মাসকল ইয়াতে কিছু কৰ্মসূচী চলি আছে। কি চলি আছে এই বিষয়ে অলপমান বিতংভাৱে জনাৰ কাৰণে কওকচোন, কি চলি আছে? আমি মানে আমাৰ এটা মহিলা কমিটিৰ এইবিলাক মহিলা আমি মানে এটা বেবী হৈছে আমাৰ ইয়াৰ কলনীত। এই বেবীটোৰ আহুজীয়া নাম, এই আহুজীয়া নামত মানে এই পকা লাড়ু বনাওঁ আমি। পকা লাড়ু, আচ্ছা আচ্ছা। আমি এই পকা লাড়ু বনাইছোঁ। এই আমাৰ কালি নাম হ'ব আহুজীয়া, আৰু তাতে আমি এই পকা লাড়ু দিম। আৰু জ্বালা বটাও বনাইছোঁ, জ্বালা বটাও বনাইছোঁ। আচ্ছা, এইটো কি পৰম্পৰাগত নিয়ম নেকি, কিবা তেনেকুৱা ধৰণৰ? অঁ, আমাৰ এইটো অসমীয়া মানুহৰ আৰু বিশেষকৈ বৰপেটীয়া মানুহৰ। মোকে অকলে সুধি আছে। আচ্ছা আচ্ছা, আমি লাড়ু বনাই আছোঁ দেই। অহাকালি আমাৰ ইয়াৰ 75 নাম আছে, মানে আপোচোৱা এমহীয়া কেঁচুৱা বিতৰণ কৰা হ'ব তাৰমানে নেকি প্ৰসাদৰ লগত? আমাৰ মানে এইটো নিয়মেই আৰু মানে প্ৰচলিত হৈ আহিছে আগৰ পৰাই। আমি এনেকৈ পালন কৰি আহিছোঁ আৰু লগ হৈ এনেকৈ আমি আইটিসকলে লগ হৈ এনেকৈ লাড়ু চাড়ু বনাওঁ। তাৰপিছতে এই জ্বালা পতাও বনাওঁ, সেইটো কাম হৈ গ'ল বাৰু এই পৰ্বটো। এইখিনি আমি নামৰ দিনাখন আমি আইটিসকলকতো দিয়াই যায়, লগতে মানে ওচৰ চুবুৰীয়া আত্মীয় স্বজন সকলোকে মানে বিলোৱা হয় আৰু আমাৰ যিমান ইষ্টপুত্ৰ আছে আমি সকলোকে লাড়ু আৰু জ্বলা বটা নিমখৰ পেকেট লগতে নিমখৰ পেকেট। ইয়াতে যিখিনি সামগ্ৰী দিয়া গৈছে, কি কি দিয়া গৈছে? ইয়াতে কি ধৰণৰ সামগ্ৰী আছে? ইয়াতে তোমাৰ প্ৰথম চাউল গুড়ি কৰিছোঁ, তাৰপিছত গুড়িখিনি ভাজিছোঁ, তাৰপিছত আকৌ ইয়াত ইলাচি দালচেনি গুড়া কৰি দিছোঁ, তাৰপিছত জাতি জালুক গুড়া কৰি দিছোঁ, নাৰিকল দিছোঁ ভাজি পেলাই ৰুকিছোঁ, লগতে ঘিও দিয়া আছে। ঘি দিছোঁ, মানে ঘি দিলে ভাল হয় আৰু মানে সোৱাদ হয়। এই চববিলাক সোৱাদৰ কাৰণে ন, ঘিটো বেছি ভাল হয় সোৱাদৰ কাৰণে। আৰু গুড়খিনি পগাই পেলাই আমি গুড় সানি পেলাই এনেকৈ বনাই আছোঁ বাৰু। কেনেকুৱা লাগিল? ভাল লাগিছেনে লাড়ুকেইটা? এই ধুনীয়া ধুনীয়া, খুব ধুনীয়া, প্ৰশংসনীয়। আমি বনাব জানিছোঁ নে? আপুনিও কওক, কেনেকুৱা হৈছে, কেনেকুৱা অভিজ্ঞতা? আগৰ পৰাই মানে কৰি থকা গৈছে এইবোৰ? লাগি আছোঁ আৰু লাহে লাহে আৰু আচ্ছা আচ্ছা, শিকিছোঁ। এতিয়া প্ৰথমতে জনা নাছিলোঁ, লাহে লাহে শিকিছোঁগৈ। আশীৰ্বাদ কৰিছোঁ আমি আহিব এনেকুৱা আমি এনেকৈ নাম ধৰিব পাৰিম লাড়ু বনাই। মাৰ ফালে আৰু বাইদেউ সোধা নাই কিয়? শিক্ষা দি আছোঁ যাতে কালি কৰ্মটো ভালে ভালে হৈ যায়। গুৰুদক্ষিণা কি দিব লাগিব? আপোনাৰ কোন হয় পিছে? আপোনাৰ কোন হয়? নাতিনী অলপ খেলি মেলি হৈছে কথা। প্ৰথমবাৰ মাইকৰ সন্মুখত বা কেমেৰাৰ সন্মুখতো, গতিকে অলপ নাৰ্ভাছনেছ হৈছে। আপুনিও কওক অকণমান দুই এষাৰ, কেনেকুৱা হৈছে, কেনেকুৱা লাগিলে? গৃহস্থই যা যোগাৰ ধৰিছে নে সকলো ধুনীয়াকৈ? মোৰ ওচৰৰে তামোল চামোলটো দিয়া নাই ন, এখনো তামোল দিয়াটো নিয়ম, তামোল দিয়া নাই। লাড়ু বনোৱা যোগাৰখিনি বাৰু পাইছোঁ আমি। তামোলৰ যোগাৰ চোগাৰ সেইখিনি লাহে লাহে ছাৰপ্ৰাইজ হিচাপে দিব চাগে, আহি আছে অনাগত সময়ত আহিব। এয়া দেখিবলৈ পাইছে 4খন 5খন হাতৰ লাড়ুৰ প্ৰচেছ। এয়া ধুনীয়া লাড়ু। তে আজিলৈ ধন্যবাদ ধন্যবাদ ধন্যবাদ। No.